নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। চাওঁ বলকচোন, আজি মই আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আৰু সেই ৰেচিপিটো বনাবলৈ কি কি লাগিব, এয়া অকণমান চয়াবিনখিনি মই গৰম পানীত তিয়াই লৈছোঁ, এটা বিলাহী, এটা পিঁয়াজ, এটা কণী, এটা নহৰু আৰু 3টা জলকীয়া। এইখিনিৰে এইটো ৰেচিপি ধুনীয়াকৈ আমি বনাব পাৰিম। মোৰ নিচিনাকৈ আপোনালোকেও বনাবলৈ চেষ্টা কৰিবচোন। ৰেচিপিটো খুব ধুনীয়া, খায়ো খুব টেষ্টি। এয়া মই বিলাহীটো, পিঁয়াজটো আৰু জলকীয়াখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া চয়াবিনখিনি ধুনীয়াকৈ সানি ল'ব লাগিব। মই পানীৰ পৰা প্ৰথমতে চয়াবিনটো তৰিয়াই ল'লোঁ। এতিয়া ইয়াত অকণমান হালধি দিম, তাৰপিছত ইয়াত অকণ গুড়ি মছলা দিম, ধনিয়াৰ গুড়ি, জিৰা গুড়ি, মিট মছলা। আপোনালোকে যি যি মছলা খায় সেয়া দিব, মই যি খাওঁ সেয়া দিছোঁ বাৰু। এতিয়া ইয়াত ডিমটো ভাঙি দিব লাগিব আৰু ডিমটো ভাঙি পেলাই ধুনীয়াকৈ সানি ল'ব লাগিব। সানি পেলাই 5 মিনিট 6 মিনিটমান থৈ দিব লাগিব, যাতে চয়াবিনখিনি ডিমটোৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। মই চামুচেৰে সানিব নোৱাৰোঁ বাৰু, মই হাতেৰে সানি ল'লোঁ। আপোনালোকে যিহেৰে ভাল পায় সিহেৰে সানিব। ভালদৰে মিহলাই ল'ব কণীটোৱে আৰু চয়াবিনখিনি আৰু মছলাখিনি, যাতে ভালকৈ মিক্স হৈ যায়। পাঁচ মিনিট 6 মিনিটমান এৰি দিব। দি পেলাই এতিয়া ইয়াত কেৰাহীত তেল দিলোঁ আৰু চয়াবিনখিনি দিলোঁ। এতিয়া চয়াবিনটো ভালদৰে ভাজি ল'ব লাগিব। ভালদৰে ভাজিব কিন্তু দেই, ডিমৰ গোন্ধটো যাতে নাইকিয়া হয়। এয়া মোৰ ভাজি হৈয়ে গ'ল। এতিয়া মই কেৰাহীত বিলাহী যে পেষ্ট কৰি থৈছিলোঁ সেইখিনি দিলোঁ আৰু এটা আলু সিজাই থৈছিলোঁ সেইখিনিও দি দিলোঁ। এইখিনিতে মোৰ এটা ভুল হৈ গ'ল, মই ইয়াত পানী উতলত চয়াবিনটো দি দিছোঁ। সেই ভিডিঅ'খিনি মোৰ ডিলাইট হৈ গ'ল। আপোনালোকেতো জানেই কোনখিনি সময়ত পানী দিব লাগে, কোনখিনি সময়ত চয়াবিনটো দিব লাগে। সেইখিনি ভিডিঅ' মোৰ ডিলাইট হৈ গ'ল। এইখিনি ভালদৰে ভাজি ল'ব। মই পিঁয়াজখিনিও পেষ্ট বনাই লৈছিলোঁ বাবে হয়তো পিঁয়াজটো দিয়াত আপোনালোকে নেদেখিলে। বিলাহীৰ লগত মই একেলগে পিঁয়াজটোও পেষ্ট কৰি লৈছিলোঁ। এইখিনি ভালদৰে ভাজি ইয়াত পানী দি দিব আৰু পানীটোৰ অকণ উতল আহিলেই চয়াবিনখিনি দি দিব। এয়া চাওক, মই চয়াবিন দি দিলোঁ আৰু 2টা জলকীয়াও দিলোঁ। আমি কমকৈ জলকীয়া খাওঁ, আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব। ৰাতি বনোৱাৰ বাবে ভিডিঅ'টো ভাল হোৱা নাই বাৰু, কিন্তু খাবলৈ খুব টেষ্টি হৈছে আঞ্জাখন। আপোনালোকে কিন্তু বনাই খাব দেই এদিন। কেতিয়াবা যত্ন কৰি বনাই খাই ভাল লাগে দিয়কচোন, আৰু আনকো খুৱাই ভাল লাগে। এনেই চয়াবিন আলুৰে বনাই খোৱাতকৈ এনেকৈ কেতিয়াবা খাবচোন, খুব ভাল লাগিব। এয়া মোৰ হৈয়ে গ'ল আঞ্জাখন। আঞ্জাৰ উতল আহিছে, কি ধুনীয়া হৈছে দেখিছেনে? ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।